Hello guys, welcome back to my YouTube channel. মই ৰাজদীপৰ মই YouTube channel পুনৰ এবাৰ আপোনাক স্বাগতম জনাইছো। আজি হলি নহয়, আজি হৈছে হলি ৰং বসন্ত উৎসৱ আৰু মোৰ দেখিছে গালত বিভিন্ন ধৰণৰ ৰং লাগি আছে। গৈছিলো মাংস আনিব, লগৰবিলাকে ধৰি লগাই দিলে ৰং, ফুটাইছিলো কাণ, অলপ কেঁচা হৈছে ৰিকুৱেষ্ট কৰিলো, কেঁচা কণী ভাঙিব ওলাইছিল। মই কৈছো নাভাঙিবি ভাই, নহ'লে এইখনৰ অৱস্থা নোহোৱা হৈ যাব। তো অলপ মৰমতে গালতে আবিৰ সানি দিলে। যিয়ে নহওক, আপোনালোকে হোলী খেলক, সকলোকে ৰং বসন্ত উৎসৱ ফাকুৱাৰ আপোনালোকক শুভেচ্ছা জনালো। কিন্তু এইখিনিতে কওঁ যে আপোনালোকে জানেনে যে এই ৰং বসন্ত উৎসৱ ফাকুৱা বা হোলী আমি কিহৰ কাৰণে উদযাপন কৰোঁ, কিহৰ বাবে পালন কৰোঁ, বা কিয় আমি এনেকৈ ইমান ৰঙেৰে খেলোঁ, গম পায়নে? যদি নাজানে মই কৈ আছোঁ, শুনক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৰণি দিনত মানে পুৰাণৰ মতে প্ৰচলিত দুটা কথা আছে যে আমি হোলী কিহৰ কাৰণে খেলোঁ। তো দুটা কথাই মই চমুকে থুলমূলকৈ আপোনালোকক বৰিং নকৰাকৈ ক'বলৈ চেষ্টা কৰিম। তো বলক আৰম্ভ কৰোঁ। অলৰেডি আৰম্ভ হৈ গ'ল। কথাটো হৈছে এইটো যে হোলী ৰং বসন্ত উৎসৱ আমি এইকাৰণে পালন কৰোঁ যে পুৰণি দিনত পুৰাণৰ মতে আছিল এজন দক্ষ ৰজা বা আপোনালোকে ক'ব পাৰে দানৱ দৈত্য বা অসুৰৰ ৰজা বুলিও ক'ব পাৰে। কিন্তু এতিয়াৰ ভাষাত যদি কয়, আছিল এজন ভিলেন, নাম আছিল হিৰণ্যকশিপু। আৰু হিৰণ্যকশিপুৰ পুত্ৰ সন্তানটোৰ নাম আছিল প্ৰহ্লাদ। আৰু প্ৰহ্লাদ আছিল ভগৱান বিষ্ণুৰ বহুত ডাঙৰ এজন ভক্ত। কিন্তু হিৰণ্যকশিপু আছিল এজন দৈত্য। গতিকে হিৰণ্যকশিপু এইবোৰ কেতিয়াও ছাপোৰ্ট কৰা নাছিল যে তেওঁ ভগৱানক ভাবক, ভগৱানক মানক, এইবোৰ কেতিয়াও বিচৰা নাছিল। গতিকে হিৰণ্যকশিপুই নিজৰ পুত্ৰক মাৰিবৰ কাৰণে, বধ কৰিবৰ কাৰণে বহুত বেছিবাৰ প্ৰয়াস কৰিছিল। কেতিয়াবা যদি পাহাৰৰ পৰা পৰাইছিল, কেতিয়াবা আকৌ ডাঙৰ হাতীৰে আনি তেওঁক গছকিছিল, মাৰিবৰ কাৰণে চেষ্টা কৰিছিল। লগতে কেতিয়াবা আকৌ বিষাক্ত সাপ আনি ডাঙৰ সাপেৰে তেওঁক খুটিয়াইছিল। কিন্তু হিৰণ্যকশিপুৰ পুত্ৰৰ প্ৰহ্লাদৰ একো হোৱা নাছিল। তেতিয়া হিৰণ্যকশিপু আৰু বেছি জ্বলনত, খঙত জ্বলি পকি মৰিছিল যে কিয় তেওঁৰ একো নহয়, কাৰণ ভগৱান বিষ্ণুই প্ৰহ্লাদক সহায় কৰি আছিল। শেষত হিৰণ্যকশিপুই ভাবিলে যে ইয়াক কেনেকৈ বধ কৰিব পাৰি, নহ'লেতো দৈত্য সংসাৰখনৰ বিনাশ হ'ব ন। তেওঁ ভগৱানৰ বিষয়ে ইমান বেছি প্ৰচাৰ কৰি থাকে যে দৈত্যবিলাকৰো খং উঠে। তো সেইকাৰণে দৈত্যৰাজে ভাবিলে যে এইটোতো বেয়া কথা হৈ আছে, গতিকে প্ৰহ্লাদক যেনেকৈ নহওক বধ কৰিব লাগিব। আৰু প্ৰহ্লাদক বধ কৰিবৰ কাৰণে একদম অন্তিমটো উপায় বিচাৰি উলিয়ালে যে হিৰণ্যকশিপুৰ ভনীয়েক আছিল হলিকা। নাম আছিল হলিকা। আৰু হলিকাৰো এটা বৰদান প্ৰাপ্ত আছিল। বৰদানটো আছিল এইটো যে হলিকাক কেতিয়াও জুয়ে দাহ কৰিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, মানে অগ্নিয়ে কেতিয়াও পুৰিব নোৱাৰে, অগ্নিয়ে চুবই নোৱাৰে তেওঁক। তো হিৰণ্যকশিপুই ভাবিলে যিহেতু হলিকাক অগ্নিয়ে পুৰিব নোৱাৰে, গতিকে হলিকাই প্ৰহ্লাদক কোচত লৈ জুইত জাপ দিয়ক। তেতিয়া প্ৰহ্লাদে পুৰি নাশ হৈ যাব, প্ৰহ্লাদ পুৰি কিনে শেষ হৈ যাব আৰু হলিকাৰ একো নহ'ব। হলিকাক ৰিকুৱেষ্ট কৰিলে, হলিকায়ো অ'কে বুলি ক'লে। হাজাৰ হ'লেও ভায়েকে কৈছে দিয়কচোন। আৰু শেষত ঠিক কোৱা মতেই কাম যে হলিকায়ো প্ৰহ্লাদক কোচত লৈ চিতা সজাব দিলে, আৰু চিতাত শেষত হলিকাই জাপ দিলে। কিন্তু হলিকা এইখিনিতে আছে এটা সৰু চাই ফিল্মি টুইষ্টটো এইটো যে হলিকাই এইটো নাজানিছিল যে হলিকাই যিটো বৰদান প্ৰাপ্ত আছিল সেইটো অকল হলিকাৰ বাবেহে। হলিকাই যদি লগত আন কোনোবাক লৈ যায় জুইৰ মাজলৈ, তেতিয়াহ'লে হলিকাৰ সেই বৰদানটো নাশ হৈ যাব, মানে নোহোৱা হ'ব, কাম নকৰা হ'ব। তো হলিকাই নাজানিছিল, গতিকে হলিকাই জুইত জাপ দিছিল। আৰু সেইখিনি সময়তে হলিকাক জুয়ে পুৰি নাশ কৰি দিছিল, শেষ কৰি দিছিল, ছাই কৰি দিছিল। কিন্তু প্ৰহ্লাদৰ একো হোৱা নাছিল। আৰু সেই যি আনন্দ উৎসৱ সেই তেতিয়াৰ পৰাই প্ৰচলিত আছে, তেতিয়াৰ পৰাই আমি সেই হোলী উৎসৱ পালন কৰোঁ। আনফালে আকৌ এটা বেলেগ ধৰণৰ কথা প্ৰচলিত আছে, সেইটো মই কৈ দিছোঁ, নহ'লে আৰু আপোনালোকে ক'ব নহয় এইটো নহয় বুলি। ফালে 2 নম্বৰ যিটো আমি প্ৰচলিত কথা আছে সেইটো মই কৈ দিছোঁ। সেইটো হৈছে এইটো যে কৃষ্ণ আৰু ৰাধাৰ মাজৰ এই ষ্টৰিটো হয়, যাৰ বাবে আমি এই ৰং বসন্ত উৎসৱ পালন কৰোঁ। সেইটো হৈছে এইটো যে কৃষ্ণ আছিল শ্যাম বৰ্ণৰ, অলপ ক'লা, অলপ নীলা ধৰণৰ ৰঙৰ। গতিকে কৃষ্ণক সকলোৱে জোকাইছিল, বিশেষকৈ স্পেচিয়েলি ৰাধা। আৰু ৰাধা যিহেতু প্ৰেমিকা আছিল, কৃষ্ণক যেতিয়া কলীয়া বুলি জোকাইছিল, কৃষ্ণৰ গাত লাগিছিল। হাজাৰ হ'লেও অলপ বেয়া লাগিছিল কৃষ্ণৰ যে প্ৰেমিকা এগৰাকীয়ে তেওঁক কলীয়া বুলি জোকাইছিল। আৰু ৰাধায়ো বেছিকৈ কৃষ্ণৰ যিহেতু জ্বলন হয়, সেইকাৰণে বেছিকৈ জোকাইছিল। আৰু কৃষ্ণই তেতিয়া এইটো কথা মাকক কৈছিল যে মা, মোক কলীয়া বুলি কিয় জোকায়। তেতিয়া মাকে এইটো কথা কৈছিল যে ৰাধাই যিহেতু তোমাক জোকাই থাকে, ৰাধা বগাৰ কাৰণে, তোমাক ধুনীয়া কাৰণে যিহেতু জোকাই থাকে, তুমি এই ৰংখিনি লোৱা, এই ৰংখিনি নি ৰাধাক বিভিন্ন ৰঙেৰে ৰঙচুৱাই পেলোৱা। তেতিয়া ৰাধায়ো ক'ব নোৱাৰিব যে তুমি ক'লা। তো তেতিয়া সেই ৰংখিনি কৃষ্ণই নি ৰাধাৰ লগত মানে সানি দিছিল, ৰাধাৰ গালত বিভিন্ন ৰঙেৰে ৰঙচুৱাই পেলাইছিল। আৰু সেই যে ৰং উৎসৱটো হৈছিল, ইমান ধুনীয়াকৈ আনন্দৰ মুখৰিত এটা পৰিৱেশ হৈছিল, সেই দিনটোৰ পৰাই আমি এই হোলী উৎসৱটো বা ৰং ফাকুৱা উৎসৱটো আমি উদযাপন কৰোঁ বা পালন
কৰোঁ একদম চিম্পল আপোনালোকক বৰিং নকৰাকৈ ক'বলৈ চেষ্টা কৰিলোঁ কথাটো হৈছে বহুত দীঘলীয়া পঢ়িলে বহুত ভাল লাগে একদম সৰু সুৰাকৈ ক'ব থুলমূলকৈ ক'ব চেষ্টা কৰিলোঁ যদি কিবা ভুল হৈছে ক্ষমা কৰি ল'ব আৰু লগতে আপোনালোকক সকলোকে হোলী ৰং বসন্ত ফাকুৱাৰ শুভেচ্ছা জনালোঁ ভালকৈ ছেফলি খেলক বহুতে আকৌ চকুৱে মুখে সানি দিয়ে সেইটো অলপ চাই চিতি খেলিব নে কি কয় বাই বাই